জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা তাৰ আকৌ মাথাত মাল নাইকিয়া নিজকে জনপ্ৰিয় ইউটিউবাৰ বুলি ভাবে তাৰ আকৌ মুখত দেখোন মাতেই নুফুটে নমস্কাৰ মই বনি আৰু আপোনালোকে চাই আছে বনি ৰোষ্টাৰ আৰু আজি আমি কথা পাতিম অল্প জ্ঞানী জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ বিষয়ে যি নেকি আসলতে আনৰ পৰা কন্টেন্ট চুৰ কৰি আমাৰ মাজত বিলাই দিব খোজে কিন্তু সি নাজানে যে ৰামৰ পুতেকৰ নাম লব আৰু কুশ আৰু সি আসলে নিজে ক্ৰিয়েট কৰিলে যে ৰামৰ ল'ৰাৰ নাম লব আৰু কুশ নহয় লাভা আৰু কুশাহে আসলে কি কৈ বিতৰ্কত সোমাই পৰিছিল ডিম্পু বৰুৱা চাওক ৰামৰ ল'ৰা আছিল কুশ তো কিতাপত পোৱা মতে দুজন ল'ৰা আছিল ভগৱান ৰামৰ এজন আছিল কুশ বা কুশা আৰু এজন লাভা জনপ্ৰিয়তাই মূৰত ধৰা আসলে ডিম্পু বৰুৱাই নাজানে ৰামৰ ল'ৰাৰ নাম আসলতে মুখত উচ্চাৰণ কৰিব নাজানে আৰু লাভা আৰু কুশা বুলি কৈ আসলতে সামাজিক মাধ্যমত বিতৰ্কৰ সূত্ৰপাত কৰিছিল ডিম্পু বৰুৱাই আসলতে তেওঁ আসলে বহুতো সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছিল আৰু তাৰ পিছতেই অল্প জ্ঞানী আসলতে ডিম্পু বৰুৱাই অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ'ল আসলে প্ৰত্যেকবাৰে ডিম্পু বৰুৱাই ভুল কৰি থাকে আৰু অসমৰ ৰাইজে ক্ষমা কৰি থাকে কিয় নকৰিব কাৰণ কিছুমানটো ডিম্পু বৰুৱাৰ অন্ধভক্ত আছে যিয়ে নেকি আসলতে ডিম্পু বৰুৱাৰ ভুলটো দেখাই দিলেও বেয়া পায় এটা কথা কওঁ মই আজি 6 বছৰ ধৰি ডিম্পু বৰুৱা চেনেলটোত ভিডিঅ' বনাই আহিছো এইটো যদি পিছত খোলা চেনেল ডিম্পু বৰুৱাটোৱে ফাৰ্ষ্ট আছিল তো তাত মই কি কৰোঁ বিভিন্ন ঠাইৰ পৰা ইনফৰমেশ্যন লৈ সেইখিনি অসমীয়াত বুজাই দিব চেষ্টা কৰোঁ যিকোনো এটা টপিক মোৰ এই 6 বছৰত তাত প্ৰায় 1000মান ভিডিঅ' বনালোঁ প্ৰতিটো ভিডিঅ'ই তেনেকুৱা যে মই এটা ইনফৰমেশ্যন ক'ৰবাৰ পৰা গুগলৰ পৰা চাই হওক বেলেগৰ ভিডিঅ' 5টামান চাই হওক এনেকুৱাকৈ লৈ পিনে সেইটো অসমীয়া ভাষাত আপোনালোকৰ কাৰণে সহজ কৰিব চেষ্টা কৰোঁ এতিয়া মইতো মহাজ্ঞানী নহয় যে মই চব জানিম আৰু জানি পেলাই কম প্ৰতিটো ইউটিউবাৰে তেনেকৈ কৰে বিভিন্ন প্ৰথম কথা হ'ল যে 6 বছৰে ভিডিঅ' বনোৱা ডিম্পুৱে আসলতে নিজে একো ক্ৰিয়েট কৰা নাই তেওঁ আসলতে লোকৰ পৰা চুৰ কৰি ভিডিঅ' প্ৰস্তুত কৰি আছে আসলতে তেওঁ যে এজন চুৰ তেওঁ আসলতে নিজৰ কথাতে স্পষ্ট হৈ গৈছে আসলতে 6 বছৰ বনক 7 বছৰ বনক এইটো কোনো মেটাৰ নহয় আসলতে কোনো জ্ঞানী বুলি কথা নাই কিন্তু ৰামৰ পুতেকৰ কথা আমাৰ অসমত থকা সকলো মানুহে জানে সৰু ল'ৰাইও জানে কাৰণ আমি সৰুতে ৰামায়ণ আসলতে পঢ়িছোঁ ৰামায়ণৰ আসলতে ৰামায়ণৰ কথা আমি ভালকৈ জানো ৰামৰ ল'ৰাৰ নাম আসলে সকলোৱে জানে কিন্তু এইজন অল্প জ্ঞানী ডিম্পু বৰুৱাই ৰামৰ কথা নাজানে ৰামৰ আসলতে পুতেকৰ কথা জানিবলৈ গৈ আসলতে এইজন ডিম্পু বৰুৱাই গুগলত চাৰ্চ কৰে যে ৰামৰ পুতেকৰ নাম কি আসলে এনেকুৱা জনপ্ৰিয় এজন ইউটিউবাৰে ৰামৰ পুতেকৰ কথা গুগলত চাৰ্চ কৰাটো কিমান লজ্জাজনক আসলতে কথা হ'ব পাৰে আপুনিও চাগে গম পাইছে তো মই তাতে দিলোঁ আচলতে মই 10টামান হিন্দী ভিডিঅ' চাইছিলোঁ আৰু তাত তেনেকুৱা উচ্চাৰণ আছিল মানে তো মই লৱকুশ অসমীয়াটো মই বাৰু আগতে আইতাহঁতে কৈছিল হ'লেও মানে অলপ কনফিউজন হৈ গ'লোঁ যে এনেকুৱা কওঁ নেকি আৰু সৰুতে আনো ডিম্পুক আইতাকে শিকাইছিল যে ৰামৰ ল'ৰাৰ নাম লব আৰু কুশ কিন্তু ডিম্পু নিজে আসলতে কনফিউজ হৈ গৈছিল যে ৰামৰ ল'ৰাৰ নাম লব আৰু কুশ নহয় লাভা আৰু কুশাহে হ'ব সেইকাৰণে আসলে হিন্দী ভিডিঅ' লোকৰ পৰা চুৰ কৰি খুচৰিব যাওঁতে আসলতে বিতৰ্কত সোমাই পৰিল মহাজ্ঞানী ডিম্পু বৰুৱা আৰু তাৰপিছতে আসলতে তেওঁ ক্ষমা খুজিবলৈ তৎ নোহোৱা হ'ল হ'ব পাৰে কাৰণ মই মানুহ মইতো এটা টপিকৰ ওপৰত PhD কৰি থৈ দিয়া নাই যে সেই টপিকটোৰ ওপৰতে মই ভিডিঅ' বনাওঁ যে মই ধৰক এক্সাম্পল এটা টপিক আৰু যিকোনো খানাৰ ওপৰত মই PhD কৰি থৈ দিছোঁ আৰু মই খানাৰে ভিডিঅ' বনাওঁ তেতিয়া হয়তো মোৰ ভুল নহ'ব পাৰে কিন্তু আৰে ভাই তুমি মানুহে হয় তোমাকনো গৰু বুলি কোনে ক'লে মইতো কোৱা নাই কিন্তু কোনো এটা বিষয়ৰ ওপৰত PhD কৰাৰ কথাই নাহে ৰামৰ পুতেকৰ নাম লব আৰু কুশ বুলি তুমি জানিবই লাগে কাৰণ তুমি অসমৰে হয় ন আৰু তাত তুমি লোকৰ পৰা আসলতে ভিডিঅ' চুৰ কৰিবলগীয়া কথা তাত কি থাকিলে ৰামৰ ল'ৰাৰ নাম নজনা জনপ্ৰিয় ইউটিউবাৰ নাম ল'বলৈ তোমাৰ লাজ লগা নাই নে আচলতে লাজৰ কথা যে সকলোৱে ডিম্পু বৰুৱাক আসলতে ফ'ল' কৰে যাতে ডিম্পু বৰুৱাৰ পৰা আসলতে কিবা এটা নতুন কথা শিকিব পাৰে কিন্তু সেই ল'ৰাটোৱে যদি আসলতে ৰামৰ পুতেকৰ কথা যদি গুগলত চাৰ্চ কৰিবলগীয়া হয় যদি লোকৰ আসলতে ভিডিঅ'ত গৈ ৰামৰ ল'ৰাৰ নাম যদি জানিবলগীয়া হয় তেতিয়াহ'লে ইয়াতকৈ আৰু লজ্জাজনক কথা কি হ'ব পাৰে থাইলেণ্ড আহি খানা খাই এনজয় কৰি আছোঁ আজি ঘৰিয়ালৰ মাংস চালোঁ আজি কিবা খালোঁ কিন্তু মই আজি এই 6 বছৰে
এটা ট্ৰিপো চাগে মই অপেন মাইণ্ডত কৰিব পৰা নাই প্ৰতিটো সময়ত মোৰ এইটো টেনশ্যন থাকে যে মই নেক্সট কি ভিডিঅ' দিম মই নেক্সট কি কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনাম আৰে ভাই তোমাকনো ইমান খৰখেদাকে কোনে ভিডিঅ' বনাবলৈ কৈছে যিকোনো এটা বিষয়ৰ ওপৰত আচলতে ভিডিঅ' বনোৱাৰ আগত তুমি ভালকৈ অধ্যয়ন কৰা সেইটো হয় নহয় এবাৰ তুমি আচলতে কনফাৰ্ম কৰা কিন্তু ভিউজৰ আশাত সোনকালে আচলতে আগবাঢ়ি যোৱাৰ আশাত তুমি এটা ভুল তথ্য দিয়াটো তোমাৰ অধিকাৰ নাই নহয় কাৰণ তোমাক সকলো মানুহে ফ'ল' কৰে যাতে ডিম্পুৰ পৰা আমি কিবা এটা শিকিব পাৰোঁ তুমি যদি সদায় আচলতে ভুল তথ্য দি সদায় আচলতে মাফ কৰি দিয়ক আচলতে ছাগলী নিচিনাকৈ যদি চিঞৰি থাকা তেতিয়া তোমাক আৰু কিমান মাফ কৰিব অসমৰ ৰাইজে কেইটামান অন্ধভক্ত আছে সিহঁতে তোমাক সদায় মাফ কৰি থাকিব কিন্তু যিসকলে জানে যিসকলে বুজে আচলতে সেইসকলে তোমাক সদায় মাফ নকৰে অলৰেডি আচলতে তোমাক ভাল নোপোৱা বহুত মানুহৰ সংখ্যা বাঢ়ি গৈছে মই একদিন দেখিছোঁ যে ফেচবুকত তোমাক আচলতে বহুতে সমালোচনা কৰিছে কাৰণ সমালোচনা কৰাৰ যোগ্য তুমি কাৰণ তুমি সাধাৰণ ৰামৰ ল'ৰাৰ নামেই নাজানা আৰু তাতকৈ তুমি নিজকে আচলতে জনপ্ৰিয় ইউটিউবাৰ বুলি কৈ কোনোবা এজনে তোমাক আচলতে গামোচা পিন্ধাই তাতকৈ কি লাজৰ কথা হ'ব পাৰে যিটো অসমীয়া ল'ৰাই আমাৰ অসমতে থাকি আচলতে অসমীয়াৰ ইতিহাসৰ কথা নাজানে অসমীয়া আচলতে বুৰঞ্জী কথা নাজানে তেনেকৈ হ'লে কেনেকৈ হ'ব তোমাৰ পৰা প্ৰত্যেকটো ভিউৱাৰ্ছে তোমাৰ পৰা আশা কৰে যে ডিম্পুৰ পৰা আমি কিবা নতুনত্ব এটা শিকিম এতিয়া তুমি আচলতে আমাৰ মনত আচলতে কনফিউজ লগাই দিলে যে লাভা আৰু গোচাই আচলতে চোৱা এইটো ৰামৰ পুতেকৰ নাম হয় ভাই এইটো ৰামৰ কোনো মোবাইলৰ কোম্পানীৰ নাম নহয় যে লাভা আৰু কুচা ক'বলৈ তুমি অলপ চাবা ভিডিঅ' বনোৱাৰ আগত অকণমান অধ্যয়ন কৰিবা লাগিলে এসপ্তাহত তুমি এটা ভিডিঅ' দিয়া কিন্তু ভালকৈ দিবা যাতে তোমাৰ পৰা ভিউৱাৰ্ছে কিবা এটা শিকিব পাৰে আৰু আজিলৈ ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই জানো অলপমান অন্ধভক্তই মোক বহুত বেছি ধৰণৰ আচলতে গালি দিব কিন্তু তোমালোকে এবাৰ নিজে ভাবি চাবা যে ডিম্পু বৰুৱা এজন জনপ্ৰিয় ইউটিউবাৰ হয় আচলতে তেওঁৰ পৰা বহুত কথা আচলতে শিকিবলৈ বিচাৰে কিন্তু তেওঁ যদি আচলতে ভুল তথ্য দি থাকে এনেকৈ হ'লেতো তেওঁৰ মানে অধিকাৰ নাই ন সেইকাৰণে অলপ চাবা আৰু হ'ব